ঐ আই আমাৰ দুবাই টিকেট কনফাৰ্ম হৈ গ'ল গম পোৱা নাই কি ইমান ভাল খবৰ কি হ'ল একো নাই হোৱা পটককে কিবা ভাল খবৰ পালে বুকুখন খুচ মাৰি লয় তুমি চিন্তা নকৰিবা ৰ'বা 1 মিনিট ৰ'বা মই পানী আনি আছো ৰ'বা तेरा तो गेम बजाना पड़ेगा এয়া খাই ল আৰু কথা এটা গম পোৱা নাই মই মেনেজাৰ হৈ গ'লো কোম্পানী মোৰ প্ৰমোচন হৈছে সঁচাকে ইমান ভাল খবৰ আৰু কি ভাল খবৰ জানা নাই মোৰ এতিয়া চেলাৰী কিমান জানা 1 লাখ টকা পুৰা নেট আৰু তোমাৰ গাড়ী ঘৰ সব ফ্ৰী প্লিজ প্লিজ আৰু ভাল খবৰ এতিয়া মোক নিদিবা পিছত ক'বা ভাবিছো তোমাক সোণৰ চেন এডাল বনাই দিম কি সোণৰ চেন আৰু তুমি লগতে 6 মাহৰ বাবে একদম বিন্দাস ঘৰলৈ যাব পাৰি মাৰ ঘৰলে আৰে মইতো গমেই পোৱা নাছিলো এইবিলাক খবৰ ভাল কাম কৰে বুলি ময়ো গম পোৱা নাছিলো তুমি যে ইমান ভাল খবৰ দিবলৈ পাৰা বুলি গ'ল ডুবাই টিকেটৰ পইচা আৰু সোণৰ চেণ্ডেলৰ কিমান দাম আছিল 1,10,000 1 লাখ আৰু দিয়া ইমান নহ'ব